আজি আমি ধনাত্মক মানে প্লাছ আৰু ঋণাত্মক মাইনাছ সংখ্যাৰ গুণৰ চিহ্নৰ নিয়ম অৰ্থাৎ পূৰণফলটো কেনেকৈ কৰিব লাগে, চিহ্নবোৰ কেনেকৈ প্ৰয়োগ কৰিব লাগে তাক মানে আমি সহজকৈ শিকিম। আমি জানো যে প্লাছে প্লাছে প্লাছ হয়, মাইনাছে মাইনাছে প্লাছ, প্লাছে মাইনাছে মাইনাছ হয় আৰু মাইনাছে প্লাছে মাইনাছ। কিন্তু যেতিয়া আমি নতুন নতুন শিকি থাকোঁ আমাৰ বস্তুখিনি মানে মনত নাথাকে। গতিকে এইটো মনত ৰখাৰ সহজ উপায় হ'ল যে যেতিয়া আমি চিহ্নবোৰ একে দেখোঁ, যেনেকৈ প্লাছ প্লাছ একেধৰণৰ চিহ্ন, গতিকে ইয়াৰ এনচাৰটো প্লাছেই হ'ব। আৰু যেতিয়া আমি দেখিলোঁ যে তলৰ দুটাত মানে প্লাছে মাইনাছে মাইনাছ বুলি আছে, চিহ্ন দুটা বেলেগ বেলেগ হয়, প্লাছে মাইনাছ বেলেগ বেলেগ আৰু মাইনাছ প্লাছ দুয়োটা চিহ্ন বেলেগ বেলেগ হয়। আৰু যেতিয়া বেলেগ বেলেগ থাকিব ডাইৰেক্ট আমি মাইনাছ লিখি দিম, আৰু যেতিয়া একে থাকিব প্লাছে লিখি দিম। এতিয়া আমি উদাহৰণ কৰি চাওঁ, যেনেকৈ 5 আৰু 2 পূৰণ কৰিব দিছে, দুয়োটাতে প্লাছ আছে, 5 × 2 = 10 হ'ব আৰু চিনটো প্লাছে প্লাছে প্লাছ হ'ব। ছেকেণ্ডটোত -5 আছে ইনটু -2 আছে, 5 × 2 = 10 আৰু মাইনাছে মাইনাছে প্লাছ হৈছে, চিহ্ন দুটা একে আছে মানে প্লাছ। থাৰ্ডটোত +5 আছে -2 আছে, গতিকে 5 × 2 = 10 কিন্তু প্লাছে মাইনাছে মাইনাছ, আৰু -5 + 2 আছে লাষ্টৰটোত, এইটো হ'ব মাইনাছ। গতিকে আমি এইটোৱে মনত ৰাখিব লাগিব যে যেতিয়া চিহ্নবোৰ একে হয় তেতিয়াহ'লে প্লাছ মানে ধনাত্মক চিন, আৰু যেতিয়া চিহ্নবোৰ বেলেগ বেলেগ দেখা যায়, যেনেকৈ প্লাছে মাইনাছ আৰু মাইনাছে প্লাছ, গতিকে এই ক্ষেত্ৰত চিহ্নটো হ'ব ঋণাত্মক মানে মাইনাছ। এইখিনিয়ে।